हेलो एवरीवन আজি ভিডিওটো দোকানৰ পৰা ষ্টাৰ্ট কৰিলো আৰু যেহেতু আমি এখন দোকান খোলাৰ কথা কৈ আছিলো আৰু সেই দিনটো আহি গল মানে আমাৰ দোকানৰ কাম প্ৰায় কমপ্লিটে হ'লগে সেইকাৰণে আমি যোনখিনি বজাৰ আনি থৈছিলো গুটেইখিনি আনি অলপকে থবলৈ যত্ন কৰিলো সেইদিনা যেহেতু ওপেনিং আছিল দোকানৰ আৰু গুটেইখিনি বস্তু সকলোৱে মিলিজুলি বৌ মা দেতা দাদা পনব আমি সকলোৱে মিলিজুলি ইয়াত থলো প্ৰায় সকলো ধৰণৰ বস্তু ৰখা হৈছে গিফটৰ আইটেমৰ পৰা ধৰি লৈ আৰু কসমেটিক প্ৰায়খিনি অলপ পোন প্ৰথমে অনা হৈছে আৰু যেহেতু প্ৰথম খুলিছো একো নাজানো আইডিয়া হলো যোনখিনি পাৰো সেইখিনি আনিবলৈ চেষ্টা কৰিলো অলপ চলপকে আৰু কি আনিছো অলপ দেখাই দিছো দোকানখন আমাৰ প্ৰায় কমপ্লিট হৈয়ে গ'লগে গুটেইখিনি বস্তু থৈ যেহেতু সকলোৱে মিলিজুলি কৰিলো সেইকাৰণে সোনকালে হ'লগে আৰু প্ৰায়খিনি বস্তুৱে অলপ চলপকে ৰাখিছো আৰু কেনেকুৱা কি হৈছে নাজানো আৰু যেহেতু নতুনকে দোকান খুলিছো আৰু গণেশ পূজা কৰাবলৈ ইয়া আৰম্ভ কৰিছে আৰু ৰাতিপুৱা আৰু আমি দুইটাইও অলপ সেৱা কৰিলো ৰাতিপুৱা আৰু যেহেতু সেইদিনা ওপেনিং আছিল দোকানৰ আৰু কিবা এটা নুগুটালেও নহয় সেইকাৰণে ইয়া পায়স মাহতে বনালে ক্ষীৰ আৰু ইয়া প্ৰসাদ আপেল কমলা এনেকে অলপকে বনালো আৰু পোন প্ৰথমে আৰু ইয়া প্ৰায় মানুহ আহিবলৈ লৈছে আমাৰ যেহেতু ওপেনিং আছিল সেইদিনা আৰু প্ৰায় আগবেলা বস্তুবিলাক এদাই হ'লগে সেইকাৰণে পিছবেলালে অলপ বুনিয়া ভুজিয়া ৰসগোল্লা এনেকে আনিবলৈ ইয়াক পঠাই দিলো আৰু ই গৈ লৈ আহিলেগে সকলোকে দিলো আৰু ডক্টৰক চিনি পা কি ডক্টৰ ন ডাক্তৰ কোনটো ডাক্তৰ কোনটো নো চকুটো মেলি চাই হেনো এইটো ডক্টৰ লেখীয়া লাগিছে জানো নহয় এইটো ডক্টৰ নহয় নামটো যে নকলা নামটো কৈ লোৱা গুচি গ'লে নামটো কোনে ক'ব তুমি যদি খাই পেলাই ধুপুংকে গুচি যোৱা নামটো কোনে ক'ব আৰু ৰাতিলে খানা আয়োজন হৈ গ'ল ঘৰত আৰু বৌহঁতে এনেদৰে মাংস বনাই আছে যেহেতু আমি দেৰিকৈ আহিলো দোকানৰ পৰা আৰু মাংস বনাই হৈ গ'ল আমাৰ আৰু বনাই মাংস বনালে পাপৰ পনীৰ মাছ সকলোৱে যেহেতু মাংস নাখায় সেইকাৰণে সকলো গোটালো আৰু আজিলৈ বাই বাই